গাছ মেইন ৰাস্তাত মানে পানী খাৰ নদী এনেকুৱা লাগিছে নদীৰ সুধে বৈছে পানী ৰাস্তা গাছ এনেকুৱা লাগে আমাৰ লগত পাঞ্জালী আমি এইটো কৰি গুচি আহো পাইছোঁ Hello guys, welcome back to my YouTube channel Musardik Vlogs. বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ মই তিনিখন ব্লগ লৈ আহিলোঁ। বহুত দিন হ'ল ব্লগ দিয়া নাই কাৰণ বহুতো পৰীক্ষাৰ কাৰণে বা কলেজ যাই আছোঁ একদম ব্লগ দিব পৰা নাছিলোঁ। আজি মই আপোনালোকক প্ৰতিজ্ঞা কৰিলোঁ ৰেগুলাৰ ব্লগ দিম। আমি যেতিয়া আছিলোঁ অসমৰ চাৰিওফালে বানপানী হ'লে আমি লগৰ ল'ৰাই টেম্পু এখন লৈছোঁ 7টামান লৈ উঠিছোঁ হ'লে আমি এতিয়া বানপানী চাব যাম মানে আমি এতিয়া যাই আছোঁ বৰ্তমান গাড়ীত পোনপ্ৰথমে আমি তেলটো ভৰালাম তেলটো কম আছে অলপ তেলটো ভৰালে ভয় লাগিছে আমাৰ ড্ৰাইভাৰটো হ'ল নতুন ড্ৰাইভাৰ এই নতুন ড্ৰাইভাৰ গাড়ী শিকি আছে সেইকাৰণে চলাই আছে আমাৰ ভয় লাগিছে ড্ৰাইভাৰজনক আমি চিনাকি কৰি দিওঁ এয়াৰ জেৰুল এই চলাই আছে গাড়ীখন নতুন ড্ৰাইভাৰ ভয় লাগিছে তেল ভৰাম আমি আগত যাই পেলাই আমি যাই আছোঁ এতিয়া আদাবাৰীত তেল দিবলৈ আমি আদাবাৰী পাগলা দিয়া নদী আহিলোঁ আপোনালোকক দি দিম পানী এই আদাবাৰী পাগলা দিয়া নদী পানী চাওক গাইছ ইমান বাঢ়ি গৈছে পানীটো বানপানী হ'ল ইমান পানী দেই গাইছ আমি বহুত সুখত আছোঁ এই আদাবাৰী হ'ল পাগলা দিয়া নদী গাছ চাওক পানী এনেকুৱা লাগে যেন ব্ৰহ্মপুত্ৰ বিশাল মহাবাহু ব্ৰহ্মপুত্ৰ যেন লাগে চাৰিওপিনে পানী আৰু পানী চাওক গাইছ আমি দেখুৱাই আছোঁ আপোনালোকক চাৰিওফালে পানী আৰু পানী ইয়াত মানুহবোৰে এনেদৰে পানী চাই আছে বহুত মানুহ চাওক গাইছ পানী চোৱা মানুহ লগতে মাছো মাৰিছে পানী বাঢ়িয়ে এই চাওক গাছ চাওক এইটো মেইন ৰাস্তা হয় গাইছ ইয়াতে বৰ্তমান পানীৰে ভৰপূৰ হৈছে যান বাহন অহাৰ বহুত অসুবিধা হৈছে জনসাধাৰণ চাওক গাছ এই পানী ধাৰ বৈ আছোঁ চাওক গাছ চাওক পানী গাছ ইমান পানী আৰু মানুহ চাওক গাছ পানী চাব আহিছে বহুত বছৰ মূৰত চাওক গাছ হাইৱে ৰাস্তাত মেইন ৰাস্তাত পানী এইবোৰ চাওক আপোনালোকক দৃশ্য দেখুৱাই আছোঁ আপোনালোকে চাই থাকক এই মেইন ৰাস্তাত চাওক গাছ পানী বৰ্তমান আমি মেইন হাইৱে ৰাস্তাত আছোঁ পানী এনেকুৱা অসমৰ ৰাজ্যৰ অৱস্থা নদীৰ সুখ দেৱ আছে পানী গাছ মেইন ৰাস্তা হয় গাছ এইটো এটা মেইন ৰাস্তা হয় ইয়াৰ মাজে পানী চাওক কেনেদৰে পানী ধাৰ গৈছে চাওক গাছ পানী অৱস্থা বেয়া চাওক আপোনালোকে চাই থাকক এইবোৰ মানুহ বৰ্তমান পানীত ডুব যাই আছে এওঁলোকৰ কি পৰিস্থিতি কি দুখ বেদনা আপোনালোকক প্ৰকাশ কৰিব নোৱাৰোঁ পানীত ডুব যাই আছে বৰ্তমান ইয়াত গাছ এতিয়া আমি যাওঁতে দেখুৱাইছোঁ আপোনালোকক এই ৰাস্তাটো যাওঁতে আপোনালোকক দেখুৱাই দিছোঁ এই ৰাস্তা চাওক পানী চাওক গাছ এই ধাৰেদি চাওক এনেকুৱা লাগিছে যেন নদী এইটো চাওক বহুতো চাবলগীয়া দৃশ্য পৰিৱেশ এনেকুৱা লাগিছে এইটো বৰ নদীহে চাওক গাছ ৰাস্তাৰ মাজত মেইন ৰাস্তাৰ আমি মেইন হাৱাৰ মাজত আছোঁ গাছ চাওক পানীৰে বগা পৰি আছে এই নাও লৈ আহি আছে ভাই আমাৰ জুম কৰি দেখুৱাই দিছোঁ অলপ চাওক গাইছ আমাৰ এতিয়া গাড়ীত তেল নাই তেল অকণমান ভৰালাম আৰু আগলৈ ক'ত বানপীড়িত অঞ্চল আছে আমি সকলোবোৰ এক্সপ্ল'ৰ কৰিম চাম আপোনালোকক দেখুৱাম আপোনালোকৰ ব্লগটো চাই থাকক স্কিপ কৰি নিদিব সম্পূৰ্ণ ব্লগটো চাই ল'ব তো গাইছ তেল ভৰাব আহিছিলোঁ কিন্তু ইয়াত তেল নাই ইয়াত ইয়াৰ পৰা ৰিটাৰ্ণ যাব লগা হ'ল দুটামানৰ পানী ভৰিটো যাব নালাগে গাইছ হয় নে নহয় সেইটো পানী তেল লাগব গতিকে আমি যাব নোৱাৰোঁ চাওঁ আমি যিখিনি দেখুৱাব পাৰোঁ আপোনালোকক দেখুৱাম আপোনালোকে ভিডিঅ'টো চাই যাব পানী চোৱা মানুহ চোৱা গাছ এইবোৰ মানুহ
বৰ্তমান পানীৰে ভৰপূৰ হৈছে আপোনালোকে দেখুৱাওক মানুহে মানুহ চাওক গাইছ কিমান মানুহ ইয়াত জমা আছে আদাবাৰী দলঙৰ ওপৰত মানুহে মানুহ অসুবিধা হয় আৰু অসুবিধা হয় লগতে সুবিধা মানে কি সুবিধা মানে মাছ চাছ আমি বহুত পাওঁ আৰু বানপানী হৈ যোৱাৰ পিছত মাটিটো পলসুৱা হৈ যায় লগতে আৰু বানপানী অসুবিধা হয় মানুহ ঘৰ দুৱাৰ থাকিব পাৰে না বৰ্তমান এনেকুৱা অৱস্থা হৈছে মাছ পাইছে না মানাই মাছ পাইছে না চাবি মাৰ 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 মাছ পাইছে না মানাই গাইছ ফাইনেলি আমি ঘূৰি ঘূৰি আহি বানপানী চাই বহুতো জেগা চালোঁ আমাৰ বৰকুটি সমষ্টিৰ আপ টু এইফালে বৰ্ণিয়া আইডিয়াপাৰা লগতে হামলাগুৰ এইফালে আমাৰ গাঁৱৰে কিছুমান জেগা চাই আহিলোঁ বানতে বহুত জেগা ডুব যায় আছে বহুত বেয়া লাগছে বেয়া লাগিলেও আৰু কি কৰিম উপায় নাই আৰু কিন্তু প্ৰকৃতিৰ দুৰ্যোগ হৈ গৈছে আৰু কোনটো ৰাখিব নোৱাৰে ওপৰত আৰু বাহিৰে গতিকে সমস্যা বহুত দুখ অনুভৱ হৈছে হ'লেও আৰু তাৰ মাজতে আৰু আপোনালোকে লগতে এতিয়া আমি ঘূৰি ঘূৰি আহি ফাইনেলি ঘৰত আহিলোঁ ঘৰত আহিলে এতিয়া আমাৰ ঘৰ গৈছোঁ আমাৰ ঘৰতে পথাৰ চাইডে আহিলোঁ অলপ পথাৰ চাইডে আহি আমাৰ এইফালে পানী হৈছে অলপ ইমান হোৱা নাই আৰু এই বেলেগ চাইডে যিমান পানী হৈছে আমাৰ ইয়াতে সিমান পানী হোৱা নাই এনেই ফুৰিব আহিলোঁ এতিয়া ভাবিলোঁ ব্লগটো ইয়াতে সামৰিম আমাৰ লগতে মোৰ চেণ্ডেলযোৰা ওলাই গৈছে চাওক দুখীয়া ঘৰত চলি না যাওক চেণ্ডেলযোৰা কুইতে ওলাই গৈছে কি কৰবা পইচা পইচা নাই চেণ্ডেল কিনিব পইচা নাই পইচা ওলাই চেণ্ডেল কুইতে ওলাই গৈছে এতিয়া আমি অন্তত ফুৰি ফুৰি আহি বহুত জেগা ফুৰি ফুৰি আহিলোঁ বহুত জেগা বানত তল গৈছে তল যোৱাৰ লগতে আমি চাই আহিলোঁ বেয়া লাগছে আৰু বানপানী হোৱাৰ লগতে বহুত অসুবিধা হয় বহুত এতিয়া মানে কি আৰু মাছ তাছ চলা বহুত পায় তাৰ লগতে বানপানীটো শুকাৰ পিছত বা মাটিটো বহুত পলসুৱা হৈ যায় খেতি বাতি কৰাত বহুত সুবিধা হয় তাৰ লগতে অসুবিধাবোৰ যেনে মানুহ ঘৰ বাৰীত থাকিব পৰা নাই শান্তিত এক নম্বৰ কথা ঘৰত থাকিব পৰা নাই হয়তো বহুত অসুবিধা আৰু মথাউৰিত ক'ৰবাত থাকিব লগা হৈছে এনেকুৱা আৰু এতিয়া কি কাম গাইছ এতিয়া বেলেগ নেদেখোঁ আমাৰ এখানে জেগা পথাৰ টাইপ পথাৰখিনি মই যে বেক চাইডটো আপোনালোকক দেখি দিওঁ 360 ডিগ্ৰী এই গোটেই পথাৰ এইটো পুখুৰী হয় বৰপুখুৰী পথাৰখন দেখুৱাই দিওঁ সম্পূৰ্ণ পানীৰ তলত ডুব যাই আছে আপোনালোকক দেখুৱাই দিওঁ তো গাইছ এইখিনিতে আমি এতিয়া ব্লগটো সামৰিম যদি ব্লগটো আপোনালোকক ভাল লাগিল লাইক কমেণ্ট এণ্ড শ্বেয়াৰখিনি কৰি থৈ দিব আৰু আগলৈ ভাল ভাল ভিডিঅ' আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো দবাই দিব মই ভিডিঅ' দিলে আপোনালোকৰ তাতে ভিডিঅ'খিনি আগতে গুচি যায় তে আজিলৈ এইখিনিতে সমাপ্ত কৰোঁ টাটা বাই বাই জয় অসম